নমস্কাৰ ৰাইজ, এয়া গুৱাহাটী অহাৰ প্ৰথম দিনাৰ কথা। বহুদিন যিহেতু ৰুমত নাই, গতিকে খাবৰ কাৰণে একো নাছিল। সেইকাৰণে মই আৰু মোৰ ৰুমমেট সন্ধিয়া এপাক ওলাই গ'লোঁ আৰু কিবাকিবি বস্তু লৈ আহিলোঁ। আৰু পিছদিনা এয়া ৰাতিপুৱা সোনকালে উঠি ক্লাছলৈ যাবলৈ ওলাইছোঁ। মন অৱশ্যে নাছিল, কিন্তু উপায় নাই, এটেণ্ডেঞ্চৰ কথা আছে। আহিছোঁ যেতিয়া যাবতো লাগিবই। অৱশ্যে বেছি দিন নাইও, এয়া পালোহি ইউনিভাৰ্চিটি। প্ৰায় 2 মাহৰ মূৰত ইউনিভাৰ্চিটিখন দেখিছোঁ বুলি ক'লেও ভুল নহ'ব। নতুন কিবা ছিষ্টেম ওলাইছে বোলে, আজিকালি লিখিহে এটেণ্ডেঞ্চ দিব লাগে। তাকে আমি চাই আছিলোঁ আটাই মিলি। আৰু এয়া প্ৰথম দিনা ক্লাছলৈ আহি আমাৰ কাৰুকাৰ্য চাওকচোন। আমি কিবাকিবি কৰি আছিলোঁ, মনটো মানে অকণমান বহাব পৰা নাই। সেইকাৰণে প্ৰথম দিন বুলি অলপ ইফাল সিফালকৈ উৎপাত চলি আছে। লগৰ আটাইকে লগ পালোঁ, কথা পাতিলোঁ, সেয়াই আৰু। তাৰপাছত মই আপোনালোকক দেখুৱাই দিম এতিয়া এই ধুনীয়া ধুনীয়া ছবি অঁকা মানুহজনী। আৰু এই মানুহজনী আমাক তিনিজনীকে ধুনীয়াকৈ আঁকিছে। আপোনালোককো যদি আঁকি দিব লাগে তেতিয়া আপোনালোকে কিন্তু ক'ব পাৰে। তাৰপাছত আৰু কি বা খাবলৈ মন গ'ল, খাবলৈ বুলি গ'লোঁ। মানুহ নাছিলেই। মই অ'টোত বহু সময় বহি থকাৰ পাছত 2-3জনমান আহিল। তাৰপাছত ৰুমলৈ আহিলোঁ। সন্ধিয়া আকৌ ওলাই গ'লোঁ। আজিলৈ ইমানেই, বাই।